গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ'ৰ থাম্বনেইল দেখি গম পাইছে চাগে কিহৰ ৰেচিপি লৈ আহিছোঁ। তামোল গছৰ কোঁহৰ ভাজিৰ অংশ। ইয়াত তামোল গছৰ আগটো যেতিয়া আমি বাঁহৰ গাজৰ গতে চাফা কৰি দিওঁ, ভিতৰত এটা এনেকুৱা কুমলীয়া অংশ দেখা পাব, লগত ফুলৰ অংশ, যিটো আমি ভাজি বনাই পৰিৱেশন কৰিব পাৰোঁ। সম্পূৰ্ণ বাকলিখিনি গুচোৱাৰ পাছত ভিতৰত এটা এনেকুৱা বগা আপোনালোকে কোঁহৰ অংশ দেখা পাব। তাৰ যিটো কঠিন অংশ সেইটো আপোনালোকে কাটি আঁতৰাই দিব। কাটি আঁতৰাই দিয়াৰ পাছত যিখিনি কোমল অংশ পাব, আমি বাঁহৰ গাজ কটাৰ গতে সেই অংশখিনি ধুনীয়াকৈ কাটি ল'ব লাগিব। বৰ বেছি ডাঠো নকৰিব, ডাঠ কৰিলে আপোনালোকৰ বনাওঁতে বহুত সময় প্ৰয়োজন হ'ব, তেতিয়া ভাজিখন খাবলৈও ভাল নহ'ব। এনেদৰে পাতলা পাতলা স্লাইচ পিচ কৰি অংশখিনি কাটি ল'ব। লগত আপোনালোকে ফুলৰ অংশখিনিও এড কৰিব পাৰিব। আমাৰ যিহেতুকে খোৱাৰ মানুহৰ সংখ্যা কম, মাত্ৰ 5জন, আমি 5জনৰ জোখতে ব্যৱহাৰ কৰিম। এয়া দেখিবলৈ পাইছে, সৰু সৰু যিমানলৈকে আপোনালোকে কোমলকৈ কাটিব পাৰে সিমানলৈকে কাটিব। বেছি কঠুৱা অংশখিনি হয়তো পৰিৱেশন কৰিব পৰা উপযোগী নহ'বও পাৰে। এনেদৰে সম্পূৰ্ণ সৰু সৰুকৈ কাটি হোৱাৰ পাছত দেখিছে, মই এখন পাত্ৰত ধুনীয়াকৈ উলিয়াই লৈছোঁ। লগত আছে এয়া ফুলৰ যিখিনি কোমল অংশ সেইখিনিও ব্যৱহাৰ কৰিব পাৰিব। আৰু এই ভাজিখন বনাবৰ কাৰণে আমাক লগত প্ৰয়োজন হ'ব আলু, পিঁয়াজ, আদা, নহৰু, দুটামান কেঁচা জলকীয়া। মই কোনো মছলাৰ ব্যৱহাৰ নকৰোঁ, যিহেতু আমি গাঁৱলীয়া মানুহে খোৱাৰ গতে গাঁৱলীয়া খাদ্যই খাবলৈ আহিছোঁ। মছলাৰ ব্যৱহাৰে খাদ্যৰ সোৱাদটো এটা বেলেগ পৰ্যায়লৈ লৈ যায়। গতিকে মই আলু, পিঁয়াজ আৰু জলকীয়াৰ ব্যৱহাৰ কৰিম। দুটা ডাঙৰ ডাঙৰ আলু, দুটা পিঁয়াজ, অলপ বিলাহী, জলকীয়া আৰু আদা নহৰুখিনি আপোনালোকে অলপ থেতেলিয়াই মিহি কৰি ল'ব। তাৰ পাছত মই এখন কেৰাহী পাতি লৈছোঁ। তাত প্ৰথমতে ব্যৱহাৰ কৰিছোঁ অলপ মিঠাতেলখিনি ভালদৰে গৰম হোৱাৰ পাছত তাত মই ব্যৱহাৰ কৰিছোঁ কাটি ৰখা পিঁয়াজখিনি সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ পাছত তাত মই এড কৰিম খুন্দি ৰখা আদা, নহৰু, জলকীয়াৰ পেষ্টসমূহ। তাৰ পাছত আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে তাক অলপ দেৰিৰ কাৰণে মই ভাজি দিম। কেঁচা গোন্ধটো যোৱাৰ পাছত অলপ ৰংটো উজ্জ্বল হ'বৰ কাৰণে তাত মই ব্যৱহাৰ কৰিম কাশ্মীৰী মিৰ্চৰ পাউডাৰ, যি পাউডাৰত কোনো জ্বলা নহয়, অলপ ৰংটো দেখিবলৈ উজ্জ্বল হয়। কাশ্মীৰী মিৰ্চ কোনো অপকাৰী বস্তুও নহয়। তাৰ পাছত তাত মই অলপ এড কৰিম হালধি গুড়ি। হালধিটো কিয় দিয়ে সকলোৱে জানেই চাগে। হালধিখিনি দি মিশ্ৰণটো এবাৰ মই অলপ হেতাৰে লৰাই দিম, যাতে সকলো মিশ্ৰণ একেলগে এড হৈ যায়। পিঁয়াজখিনি ভালদৰে গলাৰ পাছত তাত মই ব্যৱহাৰ কৰিম কাটি ৰখা আলুখিনি দেখিবলৈ পাইছে। লাল মিৰ্চ, হালধি ব্যৱহাৰ কৰাৰ কাৰণে কি ধুনীয়া এটা ৰং দেখিবলৈ পোৱা গৈছে।
তাত এতিয়া মই ব্যৱহাৰ কৰিম কাটি থোৱা তামোলৰ ফুলখিনি। তামোলৰ ফুলখিনি ব্যৱহাৰ কৰাৰ পাছত মিশ্ৰণটো হেতা এখনে ধুনীয়াকৈ লৰাই দিব, যাতে তাত হালধি, নিমখ সকলো সম্পূৰ্ণভাৱে এড হৈ যায়। পৰিমাণ মতে নিমখ দিব। 5 মিনিটৰ পাছত এই জুতিভাগ আপোনালোকে পৰিৱেশন কৰিব পৰাকৈ এটা সুস্বাদু ব্যঞ্জনলৈ পৰিণত হ'ব। এবাৰ বনাই খাই চাবচোন। এয়া দেখিবলৈ পাইছে আলু লগত তামোলৰ ফুল খুব সুন্দৰকৈ সিজি উঠিছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি অলপ দেৰি ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। তাৰ পাছত পৰিৱেশনৰ কাৰণে উপযোগী আমাৰ তামোল আৰু আলু ৰেচিপি ৰেডি হৈ গৈছে। ধন্যবাদ।